ইফালে গাখীৰ গৰম হৈ গ'ল বটি জিউক উঠাই দিয়া গৈছোন দেহা তাই উঠাই দিয়া দেৰি হ'ব মই ৰুটি বনাই ল'লো আলু ভাজি ৰুটি আৰু লাগিব নেকি ভাজি আলু নালাগে নহয় আৰু লৈ আহিব আনিব হৈ গ'ল এষ্টেটক দিয়ক এষ্টেটৰ কাৰণে গ্ৰিলখন ঠিক কৰিলা মই উলিয়াই দিছোঁ ৰ'বা হ'ব হোৱাটছআপ গাইজ ৱেলকাম বেক টু দ্য ভ্লগ আৰু মই ৰেডি মানে আমি চব ৰেডি বিহু বুলি যাবলৈ ওলালোঁ ঘৰলৈ আৰু সোনকালে যোৱা কথা আছিলে 8টা বজাতে যোৱা কথা আছিলে এতিয়া গৈ থৈ 1টা বাজিলেগৈ এওঁক চাওক মানে এতিয়া মাথাটো গৰম হৈছে মই গম পাইছোঁ আৰু সেইটোৱে মানে আচলতে ৰাতিপুৱা এওঁ কৈছে তুমি 8টা বজাত ৰেডি হৈ থাকিবা কিন্তু কি কৰোঁ ইমানখিনি মানে কাম মানে আৰু বিশেষকৈ আমাৰ ডগকেইটাৰ কাৰণে হয়নে ডগকেইটাৰ কাৰণে তেওঁ যিখিনি কাণ্ড কৰিছে নহয় মই দেখাইছোঁ ৰ'ব কি কৰিব নতুনকৈ গিল বনাব লগা হ'ল আকৌ মানে আমি ভাইটি দুজনক মানে ঘৰৰখীয়া হিচাপে থৈ গৈছোঁ কাৰণ বেলেগকতো ক'লে নহ'ব কাৰণ আমাৰ ডগকেইটাক মানে ৰাতি খুলি দিম ডগকেইটা এতিয়া দিনতে বন্ধ কৰি দিছোঁ আৰু সিহঁতক চোৱা মানে বহুত ডাঙৰ ৰিস্ক মানে সেইটো চবেই নোৱাৰে আপোনালোকে গম পাইছে কাৰণ ফিমেলজনী আমাৰ প্ৰব্লেম নহয় ন তাইকতো আমি লৈ যাম বুলি ভাবিছিলোঁ কিন্তু সি আকৌ অকলে হৈ যাব আৰু সি অকলে থাকিলে মানে বেয়াও লাগে ন আৰু চবতে লৈ যাবলৈও দিগদাৰ বহুতে পেটছক বেয়াও পায় মানে ভাল নাপাবও পাৰে চ' সেইটো কাৰণে লোৱা নাই সেয়াই কথা বিহু বুলি শুভেচ্ছা চবকে জনালোঁ কপালখন খোজকাঢ়ি যায় তুললে চাব লগা হৈছিল অ'কে ঠিকে আছে বিহু বুলি অকণমান পঢ়িলোঁ চ' দেখা পাই থাকিব ব্লগটো শেষলৈকে চাওঁ বুলি আশা কৰিলোঁ বিহু শুভেচ্ছা জনালোঁ চবকে সকলোকে খালি বৰষুণে নেৰিছে আৰু বৰষুণটো বতৰ আমাৰ দেখাই দিছোঁ বহুত বেয়া বতৰ ৰ'ব খিনখিনীয়া বতৰ এইয়া তগৰ ফুল ফুলিছে গাড়ীত এবাৰ লৈ লওঁ নেকি ধুনীয়া ধুনীয়া ওলাই থাকিব নাই এবাৰ লৈ লওঁ নিচিগো নেকি এইজোপা লাগিছে এইজোপা আহি পিনে খোপাত গুজিব লাগিব দেই আৰু এইজোপা 3-4পামান লাগিছে আমাৰ সৰুটো গাটো অকণমান বেয়া মানে অন্য ৰাতিপুৱা উঠোঁতে অকণমান তাৰ আনইজি ফিল হ'ল ভমিটিং কৰিব সৰু লাগি আছে অকণমান হৈছেও সেইকাৰণে অকণমান দেৰি হ'ল ৰখি হ'ব নিজৰ গাড়ীত যোৱা মজাটো কোনটো এইটো নিজৰ গাড়ীত যেতিয়া যাম আৰু যেতিয়া মন যায় তেতিয়া যাম আৰু সময়ৰ কোনো কথা নাই আমি তেনেকৈয়ে যাওঁ চবেই তেনেকৈয়ে ভাল পায় কেনেকৈ এতিয়া বাছ এখনত গ'লেতো আপোনাৰ দিগদাৰ হ'লহেঁতেন গতিকে এতিয়া তাৰ বমিৰ কাৰণে ৰখিব লগা হ'ল অকণমান দেৰি এতিয়া খাই বৈ লৈছে নাই খাব নোৱাৰিলে এনে এফাল ৰুটি খালে আৰু সেইকাৰণে ঠিক আছে অ'কে মই বেগবোৰ চব গাড়ীত ভৰাই লওঁ মই দেখাইছোঁ ৰ'ব এষ্টেটক আমি কেনেকৈ কৰি থৈ গৈছোঁ যাতে সিহঁতৰ মানে ভাত দিবলৈ সুবিধাটো হয় আৰু এনেকৈ নতুনকৈ কৰি দিছে বাপেকে উপায় নাই এনেই লোহাৰো আছে লোহাৰো এইফালে আছে কিন্তু সেইফালে দি দিলোঁ আৰু আমি গম পোৱা নাছিলোঁ ন এনেকৈ যে সিহঁতক এৰি থৈ যাব লাগিব নহ'লেতো ঘৰতে এৰি থৈ দিওঁ এতিয়া মানে এই তলৰ পৰা কোনোবা আহিলে মানে ভাত দিব পাৰিব আৰু মানে হাত ভৰাই কাৰণ ভয় খাই চবেই নোৱাৰে ইহঁতক আৰু ইয়াত এনেকৈ বাপেকে জালনা এখন দি দিছে উপায় নাই ঐ মনটো বেয়া লাগিছে দেখিছে ন কেনেকৈ মন বেয়া কৰিছে সিহঁতেও গম পায় আমি জল্দি আহি যাম হ'ব দাদাও এক্সাম আছে নহয় দেই আছে দেই মা দেখিছে নহয় এই তাইক যদি মই এষ্টেক লৈ যাব পাৰি কিন্তু ইয়াক নিব নোৱাৰি ইয়াক মানে বহুত দিগদাৰ হয় তাক নিবলৈ দিগদাৰ হয় একচুৱেলি সি ফ্ৰেণ্ডলি নহয় ৰাগনাৰ সি মানে একদম ফ্ৰেণ্ডলি নহয় মানে হয় কিন্তু আমি লগত থাকিলে একো নাই কিন্তু মানে যদি এনেকৈ ৰিস্ক ল'বলৈ ভয় লাগে আৰু কাৰোবাৰ ঘৰত যদি নিওঁ কিবা এটা যদি ঘটনা হৈ যায় তাইক নিব পাৰি তাই একো নাই কিন্তু তাইও আজিকালি অকণমান এগ্ৰেছিভ হৈছে দেই মানে ইয়াৰ লগত থাকি থাকি এষ্টে দেখিছে নহয় সেইফালৰ পৰা মানে ককাইকে মাতি আছে যে ককাইকক চাই আছে সিহঁতে সিহঁতৰ বহুত এতিয়া কান্দিব দুইটা কান্দিব এতিয়া সিহঁতি বেয়াও লাগে উপায় নাই ললো সব ললো হৈ গ'ল নহয় তাৰ গাটো ভাল নহয়
তই পিছফালে যাগে যা ইমান খিনখিনীয়া বৰষুণ নহয় আমি ছুটি লৈছিলোঁ এটা ধুনীয়াকৈ চব দিব পাৰোঁ তাৰপিছত অলপ ফোন এটা মাৰি দিম দাদালে ৰিংকু আমি কেইটা বজাত যাম বুলি কৈছিলোঁ 8টা বজাত যাম বুলি কৈছিলে 11টা বাজিছে এতিয়া নহয় এতিয়া 2টা বাজিলে 2টাই বাজিলেগে আৰু এতিয়া জয় গণেশ বাবা পিছফালৰজনকো দি দে পাছফালৰজনকো দি দে এইফালে আহিছে এজন এইফালে 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 আহিছে আগলৈ একো নহয় আছে নহয় এতিয়া 5:30 হ'ল টাইম আৰু আমি পাইছোঁহি যোৰহাট ভাবিছোঁ কিবা এটা খাই লওঁ বুলি কাৰণ আমাৰ সৰু বেটাৰ মানে গাটো উঠনি বেয়া হোৱাৰ কাৰণে সি ভালকৈ নাখালে এতিয়া মোৰো ভোক লাগিছে আৰু তাৰো ভোক লাগিছে আমি চবে খাই লওঁ তেওঁতো মন নাই তথাপিও খাব আৰু আমাৰ কাৰণে ব'লক এতিয়া নাজানো য'তে ভাল ধাবা পাওঁ তাতে ৰখাম ধাবা বিচাৰি বিচাৰি পালোগৈ ফাইনেলি এতিয়া কিবা বাইদেউ ধাবা বুলি মই আগতেও এবাৰ ইয়াত খাইছোঁ ভাল বনায় চ' ভাবিছোঁ ইয়াতে খাই লওঁ আগতে খানা টেষ্টি নে মজা অ'কে ভাত এফালে ৰুটি আৰু এয়া মোৰ ৰুটি চিকেন লৈছোঁ আৰু কিবা চব্জি দিছে চ' খাই লওঁ আগতে আৰু এইটোতো বহুত টেষ্টি হয় এইটো শাকটো খাই চাইছোঁ বহুত মজা ফাৰ্মাচী এখন আহিছোঁ মেডিচিন লৈ লওঁ সৰুটোৰ কাৰণে তাৰ গাটো বেছি বেয়া হৈ গ'ল পূৰা বৰষুণ আকৌ ষ্টাৰ্ট হৈ গ'ল আৰু জিও ৱাশ্বৰুম যাওঁ বুলি কৈছে জিও ৱাশ্বৰুম আমি কাজিৰঙা পাৰ হৈ আহি আছোঁ এতিয়া 9:30 বাজিলৈকে এতিয়া ঘৰ পাওঁতে পাওঁতে দেৰি হ'ব গতিকে খুৰা ঘৰত আজি আমি খুৰা ঘৰতে ৰখি দিম খুৰাই ভাত খাবলৈ আমাক কৈছে আমাৰ আকৌ বিহু বুলি ভাত এসাঁজ খাবলৈ নাপামেই খুৰাই আহোঁ গতিকে দিগদাৰ হ'ব মা ঘৰত সোমোৱাৰ পিছত আৰু মা বাবা ঘৰত সোমোৱাৰ পিছত গতিকে কাইলৈ মা বাবাত একেবাৰে তুমি সেৱা চেৱা কৰি তাতে থাকিমগৈ আৰু গতিকে আকৌ গুৱাহাটী যামগৈ সেইটো কাৰণে খুৰা ঘৰত আজি আমি ষ্টে কৰি দিম বুলি ভাবিছোঁ খুৰায়ো ভাল পাব খুৰীও ভাল পাব আৰু জিও গাটো বেয়া অকণমান সেইকাৰণে বাকী ঠিকে আছে আমি গৈ আছোঁ বাকী কাইলৈ যিখিনি হয় আকৌ কাইলৈ আপোনালোকক দেখাই আছোঁ আজিলৈ মোৰ কিবা এটা শুভৰাত্ৰি খুৰাহঁতক দেখাম মই গৈ পাই গ'লে অকণমান ঠিক আছে দিয়ক হ'ব ধন্যবাদ পাই গ'লোহি আমি কৰয়নী আমাৰ পাপাৰ অৰিজিনেল ঘৰ এখন পাপাৰ ঘাই ঘৰ মানে খুৰা ঘৰ আৰু এইফালে আমাৰ খুৰা এইফালে হ'ল আমাৰ খুৰা অকণমান লাজ কৰে বাৰু তথাপিও দেখাই দিছোঁ হাই এটা কৈ দিয়ক খুৰা কোনো নাই কোৱা আপুনি হাই এটা কৈ দিয়ক আৰু খুৰা লাজ কৰিছে এয়া হ'ল আমাৰ খুৰা এজন আমাৰ মাজু খুৰা মানে আমাৰ 3জনে মানে পাপাহঁতৰ 3জন ভাই ককাই এইফালে মাজু আৰু এজন সৰুজন আছে দেখা পাব বাৰু আপোনালোকে ৰতন খুৰা বুলি কয় কিন্তু আজি সোমাবলৈ টাইম নহ'ল কাৰণ মানে ইমান দেৰি হৈ গ'ল চামগুৰিত থাকে তেওঁ আৰু এইজন খুৰা কৰয়নীত থাকে আৰু এইটো আমাৰ মেইন ঘৰ মানে পাপাৰ মেইন ঘৰ নাই হোৱা আৰু এইফালে আমাৰ খুৰী কোনো নহয় খুৰী এটি লাজ কৰে খুৰী হাই এটা কৈ দিয়ক লাজ কৰি এইফালে খুৰীয়ে খুব লাজ কৰে তথাপিও দেখাই দিছোঁ আপোনালোকক এয়া আমাৰ মাজু খুৰী আৰু সৰু খুৰীক মই দেখাম বাৰু কিন্তু এতিয়া যিহেতু আজি বহুত টাইম হৈ গ'ল আমাৰ সোমোৱা নহ'ল চ' মই যিমান পাৰোঁ আপোনালোকক দেখাব চেষ্টা কৰিম হ'ব লৈ যাম এইটো পাকঘৰ নাছিলে জানো আগতো আছিলে আগতো মানে এই দেখৰ বাট থকা নাছিল জানো আছিলে পাকঘৰটো এতিয়া মানে এইটো লগ কৰি দিলোঁ বেলেগ হৈ গ'ল কমপ্লিট চেঞ্জ হৈ গ'ল